हेलो बंधुসকল मैं अभिजित मोर चैनल ब्लॉग्स विथ अभिजितলৈ पुनः स्वागतम जनाइছো। আজি আমি ফটোশ্বুটৰ কাৰণে কমলাবাৰী যাম। কমলাবাৰী প্লেসটো কেনেকুৱা মই তাকে দেখাবলৈ চেষ্টা কৰিম। ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিও ভাল লাগে প্লিজ লাইক কৰিব, ভিডিও চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাব আৰু লগতে মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব যেহেতু নতুন চেনেল আৰু লগত থকা বেল আইকনটো পাই দিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাই থাকে। সবলৈকে আমি ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি এন্টাৰ কৰিলো কমলাবাৰী। মেইনলি কমলাবাৰী প্লেসটো হৈছে পিকনিক স্পট। আমি আহি পাই গলো কমলাবাৰী। এতিয়া আমি ইয়াৰে পাৰ্ক এখন আছে, পাৰ্কৰ ভিতৰলৈ যাম। টিকেট ল'ব লাগিব চাগে, চাই আহোগে। প্ৰতিজনৰ 5 টকা। আমি বন্ধ দিনত আহিছোঁ যিহেতু এতিয়া বন্ধ, আমাৰ টিকেট দৰকাৰ নাই, আমি বিনা টিকেটে ভিতৰলৈ যাম। এতিয়া যাওঁ ভিতৰলৈ। ইয়াত আছে এইটো ঘূৰি থকা কিবা গেটখন। ভিতৰলৈ যাব পৰা নাই, সোমাই আহিলো ভিতৰলৈ, পাৰ্কৰ ভিতৰলৈ। এতিয়া পাৰ্কৰ ভিতৰৰ দৃশ্য এনজয় কৰিম, ব'লক। গৈ আছো, ভিতৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া পাৰ্কৰ একেবাৰে মাজত আছোহি। দেখিবলৈ পাব যে দুজন বন্ধু ঝুলনাত উঠি আছে। মই উঠিম অকণ পাছত ঝুলনাত। প্ৰথমে দেখাই লওঁ গোটেই পাৰ্কখন। এইফালে আছে এখন জুৰি নে যাম কি নাজানো আৰু আছে মুঠতে পানী থকা কিবা। তাত আমি পেডেল বৰ্ড আছে, পেডেলিং কৰিম কেতিয়া। আমি আহি পেডেল বৰ্ড থকা জেগাটোলৈ পালোহি, কিন্তু আহি দেখিলোঁ যে পেডেল বৰ্ড নাই। মানে আছে, সিপাৰে আছে, দেখিবলৈ চাব পাৰে পেডেল বৰ্ড সিপাৰে আছে। আমি সিপাৰলৈ যাব নোৱাৰোঁ কাৰণ এইপিনি ৰাস্তা নাই। যাবলৈ হ'লে সেই পাৰেদি এপাক ঘূৰিব লাগিব, তো আমি নাযাওঁ। এতিয়া পেডেল বৰ্ডটোতো বাদ দিয়ক, পেডেল বৰ্ডটো উঠা নহ'ব। এতিয়া আমি ইয়াৰ পৰা যাওঁ। পেডেল বৰ্ডতো উঠিব নাপালোৱে। এতিয়া মোৰ অৱস্থা দেখিছে, একেবাৰে ঘামি শেষ হৈ গৈছোঁ, অৱস্থা নাই, ৰ'দত একদম। এতিয়া ইয়াত আছে ডাঙৰ প্ৰকাণ্ড ডাইনাছৰ, পিছফালে ডাইনাছৰ। কামুৰিব যেন লাগিছে, নাকামুৰে, মূৰ্তি হয়। ডাইনাছৰ প্ৰকাণ্ড, ডাইনাছৰ তলত ছাঁত, ডাইনাছৰ ছাঁত মোৰ ওপৰত ডাইনাছৰ দেখিব পাইছে। সেইটো এতিয়া ডাইনাছৰটো ভালকৈ দেখাম, ৰ'ব। সেইফালে কাম চলি আছে, কিবা বনাই আছে, মানে পাৰ্কৰ কিবা কিবি বনাই আছে, নাজানো কি বনাইছে। ডাইনাছৰটো চাব এতিয়া ভালদৰে। days and
ডাইনছৰ দেখিলে এতিয়া আমি ঝুলনাত জ্বলিমগে পাৰ্কলৈ আহিছোঁ যেতিয়া খেল ধেমালি কৰিব লাগিব অকণমান ঝুলনা জ্বলিমগে ঝুলিছোঁ ঝুলনাত ঝুলি আছোঁ ঝুলনাত মজা লাগিছে ঝুলি বহুত ঝুলিলোঁ ঝুলনাত বলক যাওঁ আৰু পিছৰ মানে বাকী পাৰ্কখন দেখাওঁ এডোখৰ ঝুলনা আছে ইয়াত উঠিম উঠিলোঁ বহুত ঝুলনা এটা পাৰ্কৰ দৃশ্য এনজয় কৰাম বলক এইখনে যে পাৰ্ক পিছফালে ফটোশ্বুটত আহিছোঁ যেতিয়া ফটোশ্বুটৰ ক্লিপ কেইটামান দেখাব লাগিব কেনেকৈ প'জ দিছে কেনেকৈ ক্লিক কৰিছে এইজন কেমেৰামেন আৰু প'জ দিয়াজন হৈছে এইজন আমাৰ পলাশ বন্ধু বৰ্তমান মডেলিং শিকি আছে এতিয়া ফটোশ্বুট হৈ গ'ল বহুত এতিয়া ঘৰলৈ যামগৈ চাগে বলক ঘৰলৈকে যাওঁ এতিয়া ঘূৰিলোঁ ফুৰিলোঁ পাৰ্কখন দেখালোঁ এতিয়া ঘৰলৈ যাওঁ ফটো মাৰিলোঁ বহুত এতিয়া ঘৰলৈকে যাওঁ এতিয়া থাকি আহিলে পাৰ্ক পিছফালে আমি যোনটো ৰাস্তাই আহিছিলোঁ মানে গেটখন দি সেই তাৰে উভতি যাম ঘৰলৈ যাওঁ এতিয়া ওলাব পাৰিম নে নাই নাজানো দেই শুনি বহুত প্ৰব্লেম হৈছিলে এতিয়া পাই গ'লোঁ ওলাবলৈ বাই বাই কমলাবাৰী এতিয়া ঘৰলৈ চিধা ৰাস্তা চিধা নহয় বেকা বেকি ৰাস্তা মানে পাহাৰ ৰাস্তাৰে ঘৰ ফাইনেলি এতিয়া ঘৰ আহি পালোহি যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকন দবাই দিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে থেংক ইউ